নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱা 9 তাৰিখৰ পৰা আমাৰ নামঘৰত যিহেতু ভাগৱত হৈ আছে আৰু আজি ভাগৱতৰ অন্তিমটো নিশা একেদিন নামঘৰলৈ আহি আছিলোঁ যদিও মই ভিডিঅ' বনাবলৈ হোৱা নাছিলে বাৰু। আহি পেলাই চাকি বন্তি জ্বলাই নামঘৰৰ ভিতৰত সেৱা কৰিলোঁ। তাৰপিছতে আমি আহিলোঁ চাহ খাবলৈ বুলি। আনফালে ইয়াত ভাতৰ যোগাৰো কৰি থকা হৈছে। চাহ খাই আহি আমি আকৌ নামঘৰৰ ভিতৰত অলপ সময় বহিলোঁ। ভাগৱত কি হয়, ভাগৱতত ক'ত কি কৰে আপোনালোকে হয়তো মোতকৈ ভালকৈ গম পায়, কিন্তু মই ভাবিলোঁ আমাৰ নামঘৰৰ ভাগৱত ভাগ আপোনালোককো দেখুৱাওঁ আৰু স্মৃতিটো অলপ ইয়াতে সাঁচি ৰাখোঁ। অলপ সময় বহাৰ পিছতে আমাৰ এতিয়া যাবলেই হ'ল আৰু এয়া আজি মানে শনিবাৰ ৰাতিপুৱা আমি আকৌ নামঘৰ পালোহি, যিহেতু আজি ভাগৱত ভাগ সামৰিব। আমি আহি পোৱা অলপ সময় পাছতে ভাগৱত ভাগ সামৰণি মাৰিছে। আমাৰ গাঁৱৰে মানুহ এজন ঢুকালে আৰু প্ৰায়ভাগ মানুহৰে চোৱা লাগি আছে, সেইবাবে ভাগৱত ভাগ নামঘৰৰ বাহিৰলৈ নুলিয়াই পেলাই নামঘৰৰ ভিতৰতে এইদৰে ফুৰালে আৰু চোৱা লাগি থকাৰ বাবে আমাৰ ভাওনাখনো আজি নহয় পিছলৈ পিছুৱাই দিয়া হ'ল। বাকী মই ভাওনা ভাগ কেতিয়া হয় জনাম বাৰু দেই। তেন্তে আজিলৈ সামৰিছোঁ, আন এটি ভিডিঅ'ত আকৌ লগ পাম।